মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক কেএইচ এডুকেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি আমি অসম কুইজৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন-উত্তৰৰ বিষয়ে আলোচনা কৰোঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে অগ্নিগড় ক'ত অৱস্থিত? তেজপুৰ। দ্বিতীয় প্ৰশ্নটো হ'ল অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল? 1950 চনত। 3 নম্বৰ প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ মুঠ জিলা কেইখন? 35খন। 4 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিছে? দীপৰ বিল। 5 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? শুৱালকুছি। 6 নম্বৰ প্ৰশ্নটো হ'ল কোন জিলাত আটাইতকৈ শিক্ষিতৰ হাৰ বেছি? কামৰূপ মেট্ৰ'। 6 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ-পূব সীমান্ত ৰেলপথটোৰ মুখ্য কাৰ্যালয় ক'ত? মালিগাঁও। 7 নম্বৰ প্ৰশ্নটো হ'ল ডাক টিকটত স্থান পোৱা প্ৰথম অসমীয়া ব্যক্তি কোন? লক্ষ্মীনাথ বেজবৰুৱা। 8 নম্বৰ প্ৰশ্নটো হ'ল পানীদিহিং অভয়াৰণ্যখন কোন জিলাত অৱস্থিত? শিৱসাগৰ। 10 নম্বৰ প্ৰশ্নটো হ'ল কানাই বৰশী বোৱা গড় ক'ত আছে? উত্তৰ গুৱাহাটী। 11 নম্বৰ প্ৰশ্নটো হ'ল নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? চিত্ৰাচল পাহাৰ। 12 নম্বৰ প্ৰশ্নটো হ'ল কোনে ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰিছিল? অতুল চন্দ্ৰ হাজৰিকা। 13 নম্বৰ প্ৰশ্নটো হ'ল লাচিত দিৱস কোনটো দিনত পালন কৰা হয়? 24 নৱেম্বৰ। 14 নম্বৰ প্ৰশ্নটো হ'ল টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? চাহ জনগোষ্ঠী। 15 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? ডিব্ৰু-চৈখোৱা। ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।